হাই হেল্ল' ৱেলকাম বেক টু মাই চেনেল লোহিত ব্লগ। আৰু মই আজি আপোনালোকৰ বাবে নতুন বাইক এখন লৈ আহিছোঁ, যিখন বাজাজ প্লেটিনা 110খন নতুন লঞ্চ কৰিছিলে আৰু মই ইয়াৰ একো দেখুৱাব পৰা নাছিলোঁ। তো আজি দেখাম আপোনালোকক, চাই থাকক ভিডিঅ'টো শেষলৈকে। ইয়াৰ মই অন ৰোড প্ৰাইচ আৰু এক্স-শ্ব'ৰুম প্ৰাইচখিনি নকওঁ, কিন্তু ইয়াৰ ল' ডাউন পে'মেণ্টটো কৈ দিওঁ। ইয়াৰ ল' ডাউন পে'মেণ্ট আপোনালোকে কৰিব পাৰিব মিনিমাম 15,000 গোলাঘাটত শ্যাম বাজাজ, যিখন আগত আছিলে হাইৱেখন এতিয়া বন্ধ কৰি দিলে। আপোনালোকে শ্যাম বাজাজৰ পৰা এতিয়া বাইক ল'ব, যিকোনো বাইক। আৰু মই এতিয়া শ্যাম বাজাজতে ভিডিঅ' বনাম, আৰু ডিছক্ৰিপশ্যন বক্সত আপোনালোকে শ্যাম বাজাজৰ কণ্টেক্ট নাম্বাৰ পাই যাব। আৰু এইটো বাইক ABS আছে, আপোনালোকে একো টেনশ্যন ল'ব নালাগে। বহুত ধুনীয়া মাইলেজ দিয়ে এইখন বাইক। আৰু আপোনালোকে মিনিমাম 15,000 টকা যদি ডাউন পে'মেণ্ট দিয়ে, তেন্তে লৈ যাব পাৰিব আপোনালোকৰ মন পচন্দৰ বাইক। আপোনালোকে বাজাজৰ প্লেটিনা CT 110 যিকোনো মডেলৰ বাইক নিব পাৰে, কিন্তু পালচাৰটো এৰি 15,000 দি পেলাই আপোনালোকে নিব পাৰিব প্লেটিনা 110 তাৰপিছত 100cc বাইক, সকলোখিনি নিব পাৰে। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়ালৈকে যদি কোনোবা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগলৈকে এনেকুৱা ভিডিঅ' বনাই থাকিব পাৰোঁ।